এনেকৈ কৈছিল জয় শ্রীরাম। উদেশ্বর অতিকে মহান আসে বলে অভিপ্রায় মূল নন্দিনী বিবাহ কিন্তু তুমি বাৰু জানানে মোক লাভ কৰিবৰ বাবে কেৱল লাগিব তুমি জানো আৰু সেহেতু প্রস্তুত হয়ে আহিছো লব ভরা তুমি মোৰ বল আৰু বুদ্ধিৰ প্রথমে জ্ঞানৰ পৰীক্ষা দেবী দিয়া যদি অনুমতি প্রথমে মই কৰোঁ প্ৰিয়া লোৱা তোমাৰ সম্পত্তি কিবা আসলে কামাতুর গুরু পরের কি এগৰাকী সুন্দরী বেশ্যা দুয়োৰে মাজত ঘটিল অলৌকিকে সম্বন্ধ আৰু জন্ম হলে কন্যা সন্তান আছে কোনোটা নারী কুলৰ পৰিয়েকে অন্য পুৰুষৰ প্ৰেমত তেছিলে কন্যা হব পূৰ্বপুৰুষ পাছে কামাতুৰ পুৰুষজনে শিশু কন্যা তুলি তালি কৰিলে ডাঙৰ কন্যা যুৱতীতে হল পৰিণত আৰু মাতাতকৈ কন্যা অধিক কামাতুর পুৰুষজনে বলিলে মিথ্যা বচন তই মোৰ তুলনীয়া জীৱ গতিকে তোৰ যৌৱন মোক হল সমৰ্পণ কামাতুর পুৰুষজনৰ কথাটো ভুল গৈ দুইৰ মাজত ঘটিলে অলৌকিক সম্বন্ধ ফলস্বৰূপে জন্ম হল তেওঁলোকৰ এটি কন্যা সন্তান দেৱী কন্যা সন্তান এতিয়া কোৱাচোন দেৱী জন্ম হোৱা কন্যা শিশুটি কামাতুৰ পুৰুষজনৰ সম্বন্ধত কি আৰু জন্ম হোৱা কন্যা শিশুটিৰ মাতৃগৰাকী কামাতুৰ পুৰুষজনৰ সম্বন্ধত আছিল কি দেৱী কন্যা সন্তানৰ কন্যা জানো হ'ব পাৰে পিতৃৰ প্ৰকৃততে দেৱী শাস্ত্ৰমতে হোৱা নাছিল বিবাহ ঘটিছিল কেৱল অলৌকিক সম্বন্ধ এনেস্থলত দেৱী বুদ্ধিৰ পৰীক্ষাত তুমি ওলাল পৰা যিহেতু তুমি নারী গতিকে তুমি প্রথমে করা প্রহার
দেবী, মই দ্বিতীয় বান্ধৱ ভিক্ষু ধৰৰ পুত্ৰ, নাম মোৰ ঘটোৎকচ। যদুপতিৰ আদেশতে আহিছিলো মই তোমাৰ সমীপে। কৰা জনপতি আৰু তুমি দ্বিতীয় পাণ্ডৱৰ দ্বিগুণৰ পুত্ৰ। অ দেৱী, মই মোক ক্ষমা কৰিব কিন্তু মই আপোনাক কৰিলো অপমান। এতিয়া পিছে শর্ত মতে তুমি মোক স্বামী ৰূপে ধৰিবানে ব্ৰহ্মণ? অসৌভাগ্য মোৰ এই অভাগিনী পত্নী ৰূপে কৰক গ্ৰহণ। দেবী, তোমার নিশিনা বিড়ম্বনাকে পত্নী রূপে পাই নিজকে মই আজি মানিছো ধন্য। বলে যাও এতিয়া পিতৃৰ পাখে আৰু তাৰ পাছতে মাতৃৰ ওচৰত আমি লওঁ আশীৰ্বাদ। বলা